নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই ছাগলী মাংস লৈছোঁ। মাংস মানে পঠা ছাগলী মাংস। ইয়াতে মাংসত তেলো অলপ আহিছে, হালধি নিমখ আৰু তেল, অলপ জিৰাৰ গুড়া আৰু অলপ ভিনেগাৰ দি লৈছোঁ। ভালদৰে মই মেৰিনেট কৰি ল'ম আৰু মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া আলু, নহৰু, পিঁয়াজ চবখিনি যোগাৰ কৰি লৈছোঁ। তেল দিম কেৰাহীখনত আৰু আলুখিনি মই ভাজি ল'ম। 2টা আলু দিছিলোঁ মই। মাইনী আৰু বাবুয়ে দুপিচ মানে ভজাতে খাব। ছাগলী মাংসটো মানে ভজাতেও খায় আৰু যিকোনো মাংস বনালে ইহঁতক ভজা মাংস লাগেই আৰু দুপিচ ভজা আলু আৰু মাংস ভজা খায়েই আৰু সেইটো কাৰণে আলু ভাজি হৈ গ'ল। আৰু মই এতিয়া ইয়াতে কেৰাহীখনত অকণমান তেল দিম আৰু তেলত অকণমান চেনি দি পেলাই চেনিখিনি ভালকৈ দিয়াই উঠিব দিম। তাৰপিছত শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজ, জলকীয়া ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি অলপ কাঢ়াকৈ ভাজি ল'ম, লগতে নহৰুখিনিও দি দিম আৰু মই অলপ কেঁচা নহৰু আৰু কেঁচা পিঁয়াজো মাংসখিনিত দি থৈ দিছোঁ। আৰু ইয়াতে হালধি দিছোঁ। হালধি তেলত দিলে আঞ্জাখনৰ ৰংটো খুব ভাল হয়। এতিয়া মই এয়া ভাজিলোঁ, দেখিছে নহয় কি ধুনীয়াকৈ ভাজিছোঁ, কাঢ়াকৈ ভাজিছোঁ। আৰু ইয়াতে মাংসখিনি দি দিলোঁ। মাংসখিনি এতিয়া ভালদৰে লৰাই মই অলপ আদা দি দিছোঁ। আদাখিনি দিয়াৰ পিছতে মই আৰু গোটাকৈ নহৰু 2টা দি দিছোঁ। নহৰু খাই মই ভাল পাওঁ, সেইকাৰণে মানে দি দিছোঁ। এনেকৈ ঢাকি দিলোঁ। দেখিছে কি ধুনীয়া হৈছে। আৰু ছাগলী মাংস খাই খুব ভালো পাওঁ, সেইটো কাৰণে। আৰু এনেকৈ মই আধা ঘণ্টামান সময় ভাজিম আৰু অলপ এনেকৈ পানী ছটিয়াই দি থাকিম আৰু ঢাকি থৈ দিম। এনেদৰে ভাজিম, কিন্তু মাংসখিনি মই কুকাৰতে দিম। আপোনালোকে কেনেকৈ বনাই জনাবচোন। মই কেৰাহীখনত আগতে ভালদৰে ভাজি লওঁ, তাৰপিছতহে মই পানী দি পেলাইহে অলপ কুকাৰত 3টা 4টা চিটি আহিবলৈ দিম। এয়া আলু আৰু বিলাহী এটা দি দিছোঁ। এতিয়া অলপ আৰু ঢাকি থৈ দিম আলুখিনি সিজিবৰ কাৰণে। এয়া দেখিছেনে কি ধুনীয়াকৈ মানে সিজি গৈছে আলু। এয়া 1 চামুচমান মই টমেটো চচো দি দিছোঁ। তাৰপিছতে এয়া পানী উতলিব দিছিলোঁ। উতলা পানী দি দিলোঁ। জোখমতে দিম, কিন্তু ইয়াত মই অলপ কমাই দিছোঁ পানীখিনি। এয়া কুকাৰত মই এতিয়া মাংসখিনি দি দিম। দি 3টা 4টামান চিটি বাজিব দিম। হৈ গ'ল। গৰম মছলা অকণমান দি দিছোঁ। এইখিনি হৈ গ'ল। এতিয়া মই কেৰাহীখনত আকৌ উলিয়াই ল'ম মাংসখিনি। দেখিছেনে কি ধুনীয়া ৰং হৈছে। আৰু কেৰাহীখন অলপমান আখলি পানী অকণমান দি দিছিলোঁ। এয়া হৈ গ'ল। পৰিৱেশন কৰিব পৰা। আপোনালোকে কেনেকৈ বনায় জনাবচোন। এনেদৰে বনাই পেলাই আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই।